Good morning everyone. Kuhis family blogger anata video le apnalok সকলোকে স্বাগতম জনালো আশা কৰো দিনটো আপোনালোকৰ শুভ হওক হাঁহি ফুৰ্তিৰ মাজেৰে পাৰ হওক আজি মোৰ একদম ব্যস্ততাৰে দিনটো পাৰ হ'ব এতিয়া কুহিৰ আছে ড্যান্সৰ থিওৰি পৰীক্ষা সত্ৰীয়া শিকি আছে গতিকে তাৰ থিওৰি পৰীক্ষা আছে 8:30 বজাত পাবগৈ লাগিব সেন্টাৰ এতিয়া কিবাটো খাই যাব লাগিব ৰুটি ভাজি খাই যাম তাৰ কাৰণে পুৰা প্ৰিপাৰেচন চলি আছে মিষ্টাৰো লাগি আছে পাকঘৰত আপোনালোকে ভিডিওটো কন্টিনিউ কৰি গৈ থাকিব কি কৰো কি নকৰো দিনটোত আপোনালোকক আশা কৰো আগৰ ভিডিওসমূহৰ দৰে এই ভিডিওটো আকলি ল'ব নিশ্চয় আপোনালোকে ভিডিওটো চাই ভাল পাব পাকঘৰত মিষ্টাৰ এণ্ড মিছেছ দুইটাই সোমাইছো মই আটা মঠি আছো আৰু মিষ্টাৰে গাজৰ আলু পিয়াজৰ নলা ভাজি আছে ৰুটি খতে এখন ভাজি খাবলৈ খুবেই ভাল লাগে নিশ্চয় আপোনালোকেও ভাল পায় কুহিৰ প্লেটখনতে মই লৈছো খাবলৈ ইতিমধ্যে তাই খাই হৈ গল উঠি গল এই জনি কুহি তাই ৰেডি এখন হৈছে কঠিয়াতলিৰ সাপ্তাহিক বজাৰ কুহিক এক্সাম চেণ্টাৰত থৈ বজাৰলৈ আহিম শাক-পাচলি বজাৰ কৰাৰ লগতে দুটামান সৰু বস্তু বজাৰ কৰিব লাগিব এ চেণ্টাৰ পাই গলো হি সকলোখিনিয়ে আহিলে যি ঠাণ্ডা সবে ৰ'দ লৈ আছে সময় হোৱা নাই এতিয়া ৰুম খুলি দিয়া নাই গতিকে সকলোৱে ৰ'দতে ৰখি আছে পৰীক্ষাত থৈ মই গুচি আহিলো আহি ভাত পানী বনালোহি আৰু এতিয়া 12টা বজাত দুটাকে লৈ আহিলো ভাতকেইটা সোমোৱাই এতিয়া সাজু হৈছো পুৰণি গুদামলৈ যাবলৈ আৰু আপোনালোকক পুৰণি গুদামত লগ পাই আছো এয়া পুৰণি গুদামৰ আখৰা গৃহ পাই গলোহি ঘৰ পাই চাদৰ মেখেলা লৈ আহিছিলো কুহিৰ কাৰণে এয়া পিন্ধাই আছে এয়া অংগাভিনয় অসম নৃত্যানুষ্ঠানটিৰ 4 জানুৱাৰীত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ প্ৰগ্ৰামৰ ৰিহাৰ্সেল চলি আছে আৰু কুহিও ইয়াত অংশগ্ৰহণ কৰিব মোৰ নামটো শ্ৰী পাচুৰ্যবান ইয়াক লগ পাইছো কিছুমান আছে ন কোন ক্লাছত পঢ়ি আছে ক্লাছ 5 কলংপা জাতীয় বিদ্যালয় ক'ত আছে এখন নতুন গেজেট এতিয়া নতুনকৈ নাম কি নমস্কাৰ মোৰ নাম শ্ৰী লাটকি ডেকা কোন ক্লাছত পঢ়ি আছে ওৱানত ক'ত পঢ়ি আছে বিজ্ঞানীকেইটা পুৰণি ঠিকে আছে ন পাইছে না পাইছা কিছুমান আছিবা ন আৰু এইফালে ভাৰ্গৱে শিকাব আৰু এইফালে খুলিব যাব এইফালে কৃষ্ণ নাচিবলৈ ৰেডি হৈ আছে আৰু ঘৰৰ ভাইটি ন বহুত নম্বৰত লগ পাইছো এনেকে ন মুখামুখিকে এওঁলোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে বুলি কোৱাৰ কাৰণে মোৰ মনটো খুবেই ভাল লাগিছে আৰু লগ পাইছো কণমানি মৰম লগা ষ্টুডেণ্ট কেইগৰাকীমানক নাচিব পাৰিছে ন ঠিকে আছে নাচা গৈছে ৰিহাৰ্সেলৰ পৰা আহোঁতে সন্ধিয়াই হৈ গ'ল প্ৰায় এতিয়া 5টা বাজিছে আকাশখন ইমান ধুনীয়া লাগিছে দেখিবলৈ দেখিছেনে গুড ইভিনিং এভৰিৱান সন্ধিয়া এতিয়া 6:30 বাজিছে মই পাকঘৰত সোমালোৱে দিনটো পুৰা ব্যস্ততাৰ মাজেৰে পাৰ হ'ল বেচেৰি কুহিৰ অৱস্থা নাই কাইলৈ এফালে ইউনিট টেষ্টটো আছে সেইকাৰণে সোনকালে ভাতকেইটা বনাই লৈছোঁ ৰিহাৰ্সেলৰ পৰা আহোঁতে প্ৰায় সন্ধিয়াই হৈ গ'ল তাইক ভৰি হাত ধুই ফ্ৰেছ হ'বলৈ দিছোঁ দিনতে আৰি মাছ লৈছিলে কিন্তু দিনত বনোৱা নহ'লে থৈ দিলোঁ এতিয়া তাকে বনাম পিয়াজৰ নলাৰ সৈতে আৰি মাছ বনাম মই হ'লে খাই খুবেই ভাল পাওঁ আৰু যিসকলে ট্ৰাই কৰিব বিচাৰে কৰিব পাৰে এয়া মাছ ফ্ৰাই কৰি লৈছোঁ ইফালে এয়া পিয়াজৰ নলা আৰু এয়া বিলাহী লৈছোঁ বনাই লওঁ 3টা আলু চাৰিফালকৈ কাটি সিজাই লৈছিলোঁ আৰু সেইখিনি এতিয়া ব্ৰাউন কালাৰ হোৱালৈকে ভাজি লৈছোঁ আলুখিনি কাঢ়ি সেই একেখিনি তেলতে পাঁচফোৰণ কেইটামান ফুটাই লৈছোঁ
সৰু আদা টুকুৰা মিহিকৈ কুটি দিলোঁ পিঁয়াজো কাটি দিছোঁ আৰু জলকীয়া তিনিটাও কাটি দিছোঁ আৰু এইখিনি কেঁচা কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম এতিয়া কেঁচা মটৰ কেইটামান ঢালি দিছোঁ আৰু এইখিনি 50% সিজালৈকে ভাজি থাকিম লৰাই দিছোঁ জোখমতে নিমখ দি দিছোঁ হালধি দি দিছোঁ প্ৰয়োজন হ'লে নিমখ আকৌ দিম বাৰু এইখিনি অকণমান লৰাই ল'লোঁ এয়া পিঁয়াজৰ নলা এনেধৰণে কুটি ল'লোঁ আৰু এইখিনিও অকণমান জহি যোৱালৈকে ভাজি ল'ম মাছটো অকণ খালী কৰি দিছোঁ এইখিনিতে আদা নহৰু থেতেলিয়াই ইয়াতে দি দিলোঁ এইখিনি অকণমান লৰাই লৈছোঁ তাৰপিছত সম্পূৰ্ণকৈ আকৌ মিক্স কৰি দিছোঁ কাটি লোৱা বিলাহীখিনি দি দিছোঁ এই বিলাহীখিনি অকণমান জহি যাবলৈ দিম 2 মিনিটৰ কাৰণে ঢাকনিখন দি দিছোঁ এয়া জহি গৈছে ইমানটো জোখতে ৰাখিছোঁ বিলাহীখিনি এতিয়া ভাজি লোৱা আলুখিনি দি দিলোঁ আটাইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম ইয়াত আৰু কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ মই খুবেই কম মছলা ব্যৱহাৰ কৰোঁ আৰু মছলা কম হ'লেহে মই খাই ভাল পাওঁ এতিয়া ভজা মাছখিনি দি দিলোঁ উতলা গৰম পানী জোখমতে দি দিছোঁ উতলা গৰম পানী দিয়াৰ কাৰণে উতল আহিয়ে গৈছে জুইডাল হাই ফ্লেমত দি 10 মিনিটৰ কাৰণে আকৌ ঢাকনিখন লগাই ভাল ধৰণে উতলিবলৈ দিলোঁ এয়া 10 মিনিটৰ পিছত তৰকাৰী দেখিছেনে কি ধুনীয়াকৈ উতল আহিছে কালাৰ দেখিছে নে কি ধুনীয়া হৈছে ধনিয়া পাত কেইটামান ছটিয়াই দিলোঁ আৰু আমাৰ তৰকাৰী খাবৰ কাৰণে ৰেডি হৈ গ'ল এতিয়া ৰাতিৰ 9:30 বাজিছে খাই বৈ আজৰি হ'লোঁ আৰু কুঁহিকো 1 ঘণ্টামান পঢ়ালোঁ এতিয়া এয়া অৰ্নামেণ্টছ বনাই আছোঁ কুঁহিৰ কাৰণে ডেন্সৰ কাৰণে লাগিব ঊলৰ অৰ্নামেণ্টছ তাকে বনাই আছোঁ এইকেইটা কিনি আনিছিলোঁ আজি বজাৰৰ পৰা আহোঁতে এইকেইটা জুনুকা আনিছিলোঁ আজি বজাৰৰ পৰাই কিনি এইকেইটাও এতিয়া সূতাৰে গাঁঠি দিম ভৰিত পিন্ধিবলৈ লাগিব এতিয়া এইখিনি কৰিম আৰু আজিৰ দিনটোৰ কাম কাজ ইমানতে সামৰিম এইখিনি কৰি হোৱাৰ পিছতে শুম আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰি দিব বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত শ্বেয়াৰ কৰিব আৰু কেনে পাইছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব আজিলৈ আহোঁ গুড নাইট